নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ আশা কৰিছোঁ সকলো ভালে আছে মোৰো বৰ্তমান ভালে ভিডিঅ'টো আজি পুৱাতে কামৰ মাজেৰে ষ্টাৰ্ট কৰোঁ বুলি ভাবিলোঁ এনেকৈ ষ্টাৰ্ট নকৰিলে আচলতে থাকি যায় মই বনাই আছোঁ পুৱাৰ ভাগত এতিয়া ৰুটি এতিয়া আমি ৰুটি খাম সকলোৱে পুৱাৰ ভাগত দুপৰীয়ালৈ ভাত খোৱা হ'ব এতিয়া মই ৰুটি বনোৱাৰ মাজেৰে ভিডিঅ'টো ভাবিলোঁ ষ্টাৰ্ট কৰোঁ আজি দুপৰীয়া সাজত কি বনাওঁ কেনেকৈ বনাওঁ আপোনালোকক তাকো দেখাম এতিয়া পুৱা ভাগত আমি ৰুটি খাই লওঁ প্লিজ মোৰ চেনেলটো যদি আপোনালোকে সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব মই দি থকা নতুন নতুন ভিডিঅ'বিলাক আগলৈ পাই থাকিবলৈ এফালে লৈছোঁ মই নৰসিংহৰ পাত ৰচুনখিনি মই ধুনীয়াকৈ মিক্সিত পিচি ল'ম আজি মই বনাম একেবাৰে মছলা ব্যৱহাৰ নকৰাকৈ মাছৰ এখন আঞ্জা নৰসিংহৰ পাতৰ সৈতে আৰু লৈছোঁ মই সৰু মাছৰ এখন পিটিকা বনাম নৰসিংহৰ পাতখিনি পিচি ল'লোঁ মাছকেইপিচ মই প্ৰথম ফ্ৰাই কৰি লৈছোঁ মাছকেইপিচ প্ৰথম ফ্ৰাই কৰি লৈ মই বিলাহীখিনি ভাজি ল'ম বিলাহীখিনি ধুনীয়াকৈ মই ভাজি ল'ম বিলাহীখিনি ভাজি লোৱাৰ হৈ গ'ল এতিয়া মই বইল কৰি ৰখা আলুডোখৰ দি দিছোঁ আলুডোখৰ মই গোটাকৈ নাৰাখি ভাঙি দিছোঁ বিলাহীখিনিৰ লগত ধুনীয়াকৈ মিলি যোৱাকৈ এয়া সকলোখিনি ধুনীয়াকৈ মিলি হৈ গ'ল এতিয়া মই মিক্সিত পিচি ৰখা নৰসিংহৰ পাতখিনি যোগ কৰি দিছোঁ অলপ পানী দি দিছোঁ বেছি ডাঠ হোৱাৰ বাবে ধুনীয়াকৈ এতিয়া মই সকলোখিনি গোটা বাটি ৰখি নোযোৱাকৈ মিলাই দিছোঁ ইয়াত মই অকল নিমখ হালধি ব্যৱহাৰ কৰিছোঁ মছলা একেবাৰে ব্যৱহাৰ কৰা নাই সাধাৰণকৈ বনাইছোঁ একেবাৰে কম সময়তে হৈ যোৱাকৈ নৰসিংহৰ পাত আমাৰ পেটৰ কাৰণেও বহুত ভাল এয়া ধুনীয়াকৈ লৰাই লৈ মই অলপ ঢাকি ৰাখিলোঁ ঢাকি ৰখাৰ পাছত এয়া চাওকচোন কিমান ধুনীয়াকৈ আজি সহজে এখন আঞ্জা হৈ গ'ল আৰু সৰু মাছ সৰিয়হৰ শাক ইয়াৰ এটা মই পিটিকা বনাম আজি পিটিকা বনাবলৈ মই প্ৰথম মাছখিনি পাতত দিম সেইবাবে কলপাতখিলা আনি মই গেছৰ হিট দি অলপ লেৰেলাই লৈছোঁ এতিয়া মই নিমখ হালধি দি মাছখিনি ধুনীয়াকৈ মিলাই লৈছোঁ মই এতিয়া পকৰি বনাবলৈ মই বেচন লৈছোঁ নিমখ দিছোঁ বেকিং পাউডাৰ দিছোঁ সকলোখিনি মই ধুনীয়াকৈ এতিয়া মিলাই ল'ম এতিয়া এয়া লৈছোঁ
পিঁয়াজখিনি মই অলপ ভাজি ল'ম। পিঁয়াজখিনি ভাজি ল'লে আচলতে আধা সিজা হৈ নাথাকে। পিঁয়াজখিনি ভাজি ল'ম। ভাজি লৈ বেচনখিনিত দি ভালদৰে মিলাই দিম। মই মিলাই দিছোঁ। মিক্সিত পিচি ৰখা নৰসিংহৰ পাতখিনিও দি দিছোঁ।